আগফালৰ পাহাৰ খোজে প্ৰতি লৰচৰ হৈছিল। তাই দীঘল দীঘল খোজ পেলাই আহি আছিল। অলপ দূৰৰ পৰাই মোক আকৰ্ষণ কৰিছিল। লাহে লাহে দুই ওচৰ চাপি আহি পাইছিল। ওখ ওখ পাহাৰ দুখনক লক্ষ্য কৰিয়ে ময়ো আগবাঢ়িছিলোঁ। যেতিয়া মুখামুখি হৈছিলোঁ তেতিয়া তাই হঠাৎ মোৰ চকুলৈ চাইছিল। তেতিয়া মোৰ চকুহালে অন্যফালে ঢাপলি মেলি তাইক পাৰ হৈ আহিছিল। কিন্তু তাই মিচিকিয়াই দি যে মোক পাৰ হৈ আহিছিল, মোৰ মাথাতহে বিজুলী ঢেৰেকনি মাৰিছিল। অলপ দূৰ আহি পোৱাৰ পাছত ঘূৰি চাইছিলোঁ তাইক। ঠিক একে সময়তে সিজনো ঘূৰি চাইছিল মোক। ইজনে সিজনক চাওঁতে চাওঁতে দুয়ো মানুহৰ ভিৰৰ মাজত সোমাই পৰিছিল। সেইদিনা ৰবিবাৰ আছিল। বজাৰখন মানুহ ভিৰ লাগি আছিল। তাই মিচিকাই দি চাওঁতে মোৰ হিয়াখন পাগল হৈ গৈছিল। তাইক আকৌ লগ পাবলৈ বজাৰৰ মাজতে ঘূৰি থাকিবলৈ ধৰিলোঁ। ঘূৰি ফুৰোতে আকৌ দেখা পাইছিলোঁ তাইক। তাই ভিৰৰ মাজেৰে লাহে লাহে আহি আছে। ময়ো ভিৰৰ মাজেৰে লাহে লাহে গৈ আছিলোঁ। তাই মোক লক্ষ্য কৰি আহি আছিল। ময়ো তাইক লক্ষ্য কৰি গৈ আছিলোঁ। যেতিয়া চকুৱে চকুৰিল তেতিয়া মোৰ চকুহালে লাজ পাই অন্যফালে ঢাল খাইছিল। যেতিয়া কোমলকৈ বিপৰীত লিংগৰ শৰীৰে মোৰ শৰীৰত হেঁচা প্ৰয়োগ কৰি স্পৰ্শ কৰি আছিল, তেতিয়া চকু ঘূৰাই লক্ষ্য কৰি দেখিবলৈ পালোঁ ওখ পাহাৰে মোৰ দেহত আহি হেঁচা মাৰি ধৰিছে। ওখ পাহাৰৰ হেঁচাত আগবাঢ়ি যাব নোৱাৰি তাতে নীৰৱে মোজাটো লৈ থাকিব লগা হৈছিল। কিন্তু লাহে লাহে সেই ওখ পৰ্বতৰ হেঁচাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। লাহে লাহে আকৌ মানুহৰ ভিৰৰ মাজত হেৰাই যায় মোক আকৰ্ষিত কৰা সেই ওখ ওখ বুকুৰ আৰু খামুচীয়া কঁকালৰ গাভৰু ছোৱালীজনী। আকৌ তাইক দেখা পোৱা চলেৰে বজাৰখনতে বাৰে বাৰে ঘূৰি ফুৰিছিলোঁ আৰু বাৰে প্ৰতি তাই আৰু মই মুখামুখি হৈছিলোঁ। এনেদৰে লুকা ভাকু খেলৰ দৰে এবাৰ দেখা দিছিল, এবাৰ লুকাইছিল বজাৰৰ মানুহৰ ভিৰৰ মাজত। এটা সময়ত তাই ৰাস্তাৰ কাষৰ এখন সৰু হোটেলত সোমাই কিবা খাই আছিল। ময়ো তাইক দেখি হোটেলত সোমাইছিলোঁ। তাইৰ সন্মুখতে বহি ময়ো কিবা খাবলৈ ধৰিলোঁ। তাই বিজুলী মৰাৰ দৰে মোক বাৰে বাৰে চাইছিল উজ্জ্বল মুখেৰে। আগফালৰ পাহাৰ দুটা মোক চা কৈ আছে। তাৰ পাছত তাই ৰাস্তাৰ ফালে আহি অটো ৰিক্সা এখনত উঠিছিল। তাইক অটো ৰিক্সাত উঠা দেখি ময়ো উঠি তাইৰ লগতে বহিলোঁ। অটোখন গৈ থাকিল আৰু অটোখনৰ ঠেকেচাত আগফালৰ ওখ ওখ পাহাৰ দুটা ঠেকেচাৰ তালে তালে জাপ মাৰিছিল। মই বেকাকৈ নোচোৱাকৈ থাকিব নোৱাৰিলোঁ। তাইৰ লগত বহি মোৰ অনুভৱে বেলেগ আছিল। অলপ দূৰ অহাৰ পাছত তাই সুধিলে, আপুনি ক'ত যাব? ঘৰলৈ যাওঁ বুলি কোৱাৰ পাছত তাই মোৰ ঠিকনাটো সুধিছিল। যেতিয়া ঠিকনাটো সুধিছিলোঁ তেতিয়া তাই আচৰিত হৈছিল আৰু হাঁহিয়ে পাগল হৈছিল। মোৰ ঘৰ বজাৰৰ দক্ষিণ ফালে আৰু মই গৈ আছিলোঁ বজাৰৰ উত্তৰ ফালে। তাই হাঁহি হাঁহি পাগল হৈ কৈছিল, আপুনি সঁচাকৈয়ে পাগল দেই। আপোনাক তেজপুৰৰ মেণ্টেল হস্পিটেলত কিয় ভৰ্তি কৰোৱা নাই? আপোনাকহে মেণ্টেল হস্পিটেলত ভৰ্তি কৰাব লাগে। নিজে নিজে হাঁহি আছে পাগলীৰ দৰে। তেতিয়া তাইৰ হাঁহি অলপ পাতল হৈছিল আৰু কৈছিল, হ'ব আপুনি ক'ব নালাগে। এনেদৰে সেই ছোৱালীজনীৰ লগত অটো ৰিক্সাতে ফ্ৰী হৈছিলোঁ আৰু কথা পাতি গৈ আছিলোঁ। এটা সময়ত তাই নিজৰ পদূলিত নামি ৰিক্সা ভাড়া দিবলৈ বেগৰ পৰা পইচা উলিয়াইছিল। ধেমালিৰ চলেৰে তাইক কৈছিলোঁ, দিব নালাগে, ভাড়া ময়ে। তাই মিচিকাই ভাড়া দি মোৰ ফালে বিজুলী মৰাৰ দৰে চাই ঘৰৰ পদূলিৰে আগবাঢ়িছিল। মই অটোখনৰ ভিতৰৰ পৰাই চিঞৰি কৈছিলোঁ, তোমাৰ নামটো? সেইজনীও ঘূৰি চাই চিঞৰি কৈছিল, বেলেগ দিনাখন কম। সঁচাকৈয়ে তাইৰ ৰূপ, দেহৰ আকৃতি, কথা বতৰা আৰু চাৱনিয়ে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। যিহেতু তাই কথাটো ৰহস্যৰ মাজত ৰখাই থৈ দিছিল, সেই হেতুকে আগটো ৰবিবাৰে বজাৰলৈ নহাকে থাকিব নোৱাৰিলোঁ। বজাৰলৈ আহি ৰাস্তাৰ কাষতে অপেক্ষা কৰি থাকিলোঁ যে তাই বজাৰলৈ আহে বা। চাওঁতে চাওঁতে সঁচাকৈয়ে তাই অটো এখনৰ পৰা নামিবলৈ ধৰিলে। নামোতে দেখিবলৈ পালোঁ তাইৰ ৰবাব টেঙাৰ আধা অংশ। তাৰ পাছত তাইক তলৰ পৰা ওপৰলৈকে চাবলৈ ধৰিলোঁ। যোৱা সপ্তাহতকৈ এইবাৰ তাইক বেছি ধুনীয়া লাগিছে। অটোখনৰ পৰা নামিয়ে তাই মোক দেখা পাইছিল আৰু বুকুখন নাচি নাচি মোৰ ওচৰলৈ আহি আছিল। নিচাই কাষত আহি শুৱলা মাতেৰে কৈছিল, তুমি। তাইৰ শুৱলা মাতত দেৰি নকৰি লগালগ উত্তৰ দিছিলোঁ, হয়। তাৰ পাছত হোটেল এখনত মাতি নিছিলোঁ। প্ৰথমতে তাই লাজুকী মনেৰে যাব বিচৰা নাছিল যদিও মোৰ লগত হোটেলত সোমাই বিভিন্ন ধৰণৰ খোৱা বস্তু অৰ্ডাৰ মতে অহাৰ পাছত খাই খাই আমাৰ কথা বতৰা আৰম্ভ হৈছিল। কথাৰ মাজতে ক'লোঁ, যোৱা ৰবিবাৰে কম বুলি কোৱা কথাষাৰ নকয় নেকি? তাই অলপ সময় ভাবি ক'লে, মনত পৰা নাই। কি কথা আছিলে? মনত আছিল যদিও তাই ক'বলৈ আৰম্ভ কৰিব পৰা নাছিল। মোক স্পষ্টকৈ প্ৰশ্ন কৰাটো তাই বিচাৰিছিল। লাহেকৈ সুধিলোঁ, তোমাৰ নামটো? তাই মিচিকাই দি ক'লে, সেইটো কথা, মোৰ নাম মালিনী। এনেদৰে হোটেলতে ইজনে সিজনৰ পৰিচয় হোৱাৰ পাছত ফোন নম্বৰ আদান প্ৰদান হৈছিল। তাৰ পাছত হোটেলৰ পৰা ওলাই আহোঁতে তাইক হাতত ধৰি ওলাইছিলোঁ। তাই কোনো ধৰণৰ আপত্তি নকৰি মুক্ত মনে মোৰ লগত ওলাই আহিছিল। তেতিয়াই অনুভৱ কৰিলোঁ যে তাই মোৰ প্ৰতি আকৰ্ষিত হৈছে। তাই কিনা বস্তুৰ দাম সেইদিনা ময়ে দিলোঁ। তাই ভাগৰ বজাৰ হোৱাৰ পাছত ঘৰলৈ যোৱাৰ কথা ভাবিলে।
অটো ৰিক্সাৰে যাবলৈ নিদি মোৰ বাইকৰ পাছফালে বহালোঁ। বাইকত বহিছিল যদিও তাই মোৰ দেহৰ পৰা 1 ফুট আঁতৰত বহিছিল। যেতিয়া 120 স্পীডত চলাবলৈ ধৰিলোঁ তেতিয়া তাই মোক পাছফালৰ পৰা সাবটি নধৰাকৈ থাকিব নোৱাৰিলে। তাইৰ ওখ বুকুৰ কোমল স্পৰ্শত মোক ভাল লাগি আহিছিল আৰু বাইকৰ স্পীড একেবাৰে তললৈ নামি লাহে লাহে গৈছিল। বাইকখন লাহে লাহে গৈ আছিল যদিও তাই সাবটি ধৰি মোৰ পিঠিত শুই আছিল। যেতিয়া মালিনীহঁতৰ গাঁৱৰ মূৰত আহি পাইছিলোঁ তেতিয়া তাই কৈছিল, জীৱন ইয়াতে ৰখাই দিয়া, মই ইয়াৰ পৰা অটোত যাম। কিজানি আমাক জোৰা জোৰাকৈ দেখাৰ ভয়ত মোক তাৰ পৰাই সেইদিনা বিদায় দিছিল। ঘৰলৈ আহি প্ৰতিটো ক্ষণতে মোৰ চকুৰ আগত তাই বাঢ়ি থাকিছিল। মনলৈ আহিছিল বজাৰত প্ৰথম দেখা সেই সময়খিনি, মনলৈ আহিছিল বাইকত উঠি যোৱা সময়খিনি। ভাবিলোঁ মালিনীক যিকোনো প্ৰকাৰে নিজৰ কৰি আনিব লাগিব। ভাবি ভাবি আন্ধাৰ নামি আহিল। তাইক ফোন এটা কৰিম বুলি ভাবি পকেটৰ পৰা মোবাইলটো উলিয়াই দেখিলোঁ মালিনীৰ মিছ কল হৈ আছে। লগালগ তাইক কল কৰিলোঁ। মোৰ কলটো ৰিচিভ কৰি তাই কৈছিল, জীৱন কোৱাচোন, মই এনেই বিচনাত পৰি আছোঁ। এনেকুৱা বহু কথা বতৰাৰ মাজেৰে তাইৰ মনৰ ভাৱ প্ৰকাশ পাইছিল যে তাই কি উত্তৰ বিচাৰিছে মোৰ পৰা। কথাৰ মাজতে মোৰ মনৰ ভাৱ প্ৰকাশ কৰি কৈছিলোঁ, আই লাভ ইউ মালিনী। সেইটো মূৰৰ পৰাও বাজি উঠিছিল, আই লাভ ইউ টু। এনেদৰে খুব কম দিনৰ ভিতৰতে আমাৰ ভাল পোৱা হৈছিল আৰু সেই ভাল পোৱা আমি প্ৰেম নাম দিবলৈ সক্ষম হৈছিলোঁ। যিদিনাখন মালিনীয়ে প্ৰথমবাৰ নিমন্ত্ৰণ কৰিছিল সেইদিনাখন ঘৰত কেৱল মালিনী আছিল। বাকী সদস্য কেইজনে পকা ধাননি পথাৰতে ব্যস্ত আছিল। সেইদিনাখন লগৰ কেইজনী আহিব বুলি পথাৰলৈ যোৱা নাছিল তাই। মই অহাৰ লগে লগে ভিতৰলৈ মাতি বহুৱাইছিল। সেইদিনা মোৰ চকুত পৃথিৱীৰ আটাইতকৈ ধুনীয়াজনী লাগিছিল তাই। মোৰ কাষতে বহি শুৱলা মাতেৰে প্ৰেম ভাল পোৱাৰ কথা পাতি নিজকে গোটেই জীৱন সুৰক্ষিত হৈ থাকিবলৈ মোৰ মুখেৰে উত্তৰ বিচাৰিছিল। লগালগ তাইক সাবটি লৈ প্ৰতিশ্ৰুতি দিছিলোঁ যে তুমিয়ে মোৰ জীৱনৰ লগৰী, তুমি মোৰ লগত গোটেই জীৱন সুৰক্ষিত হৈ থাকিবা। এনেদৰে ইজনে সিজনক সাবটি ধৰি গোটেই জীৱন একেলগে থাকিবলৈ প্ৰতিশ্ৰুতি সম্পন্ন হোৱাৰ পাছত আমি দুয়ো জেগাতে হৈ পৰিছিলোঁ আৰু জীৱনৰ শেষৰটো সুখ সেইদিনাই আমি পাইছিলোঁ। এনেদৰে আমাৰ প্ৰেম বহু দূৰলৈকে আগবাঢ়ি আহিছিল। আমাৰ সেই প্ৰেম বন জুইৰ দৰে বিয়পি পৰিছিল। এদিন মালিনীহঁতৰ ঘৰলৈ আহি থাকোঁতে সিহঁতৰ গাঁৱৰ মাজমজিয়াত এজন যুৱকে ৰখাই কৈছিল, তই মালিনীক এৰি দে, নহ'লে কথা বেয়া হ'ব। তাই মোৰ বহুদিনৰ ভাল পোৱা, তই আমাৰ মাজত সোমাব নালাগিছিল। যুৱকজনে প্ৰথমতে ভয় দেখুৱাই কথা কৈছিল যদিও পাছলৈ আৱেগিক হৈ গৈছিল আৰু কৈছিল, সঁচাকৈয়ে মালিনীক ভাল পাওঁ, তাই মোক ভাল পায়। মালিনীৰ লগত বেয়া কামখিনি কৰা হৈ গ'ল। যুৱকজনৰ ভাষ্য অনুসৰি মালিনী আগতেই বেয়া কাম কৰি শেষ। মোৰ মাথা কাম নকৰা হৈছিল। আকাশখনে ভাঙি মোৰ মূৰত পৰিছে যেন লাগিছিল। কিন্তু মালিনীক মনে প্ৰাণে ভাল পাই পেলাইছিল। অন্তৰৰ পৰা কোনো পধ্যেই তাইক উলিয়াই দিব পৰা নাছিলোঁ। হ'লেও মালিনী কথাখিনি জনাই তাইৰ জীৱনৰ পৰা আঁতৰি আহিম বুলি কথা দিছিলোঁ। কিন্তু যুৱকৰ কথাখিনি মিছা বুলি তাই দাবী কৰি কৈছিল, ফাল্টু ল'ৰাবোৰে এনে বদনাম দিবলৈ বিচাৰে। তাক যদিহে ভাল পালোঁ হয় তেন্তে তোমাক ভাল নাপালোঁ হয়। তাই আৱেগিক হৈ পৰিছিল আৰু পুনৰ তাইৰ মনৰ কথা ক'বলৈ ধৰিছিল। মই আজি আপোনাক সত্যখিনি কওঁ। কথাখিনি হয়তো সত্য বুলি নাভাবিবও পাৰে, কিন্তু মই ক'বলৈ ধৰা কথাখিনিয়ে সত্য। মই তাক ভাল পাইছিলোঁ, কিন্তু আপোনাক লগ পোৱাৰ এমাহ আগতে সেই ভাল পোৱা মুহূৰ্ততে শেষ হৈ গৈছিল। আমাৰ ভাল পোৱা বেছি দিন হোৱা নাছিল, খুব বেছি 5-6 দিনমান হৈছিল। মিছা কথা নকওঁ, সেই কেইদিনৰ ভিতৰতে মোৰ পাহাৰ পৰ্বত চব চুই চাবলৈ সক্ষম হৈছিল সি। কিন্তু ভাগ্য ভাল, আচল কামটো কৰিবলৈ সি সুবিধা পোৱা নাছিল। আমি ফোনযোগে ভাল পাইছিলোঁ আৰু ফোনযোগে ভাল পোৱাৰ প্ৰতিশ্ৰুতি সম্পন্ন হৈছিল। ইজনে সিজনক প্ৰতিশ্ৰুতি দিয়াৰ পাছত এদিন আমি ৰাস্তাত লগ হৈছিলোঁ। কোনেও নেদেখা সময়খিনিত তাক মই স্পৰ্শ কৰিবলৈ সুবিধা দিছিলোঁ। খন্তেক সময় স্পৰ্শ কৰাৰ পিছত ৰাস্তাৰে মানুহ আহিছিল, যাৰ বাবে সিমানতে শেষ কৰিবলগীয়া হৈছিল। তাৰ পাছদিনাখনেই মোক মোমায়েকৰ ঘৰলৈ যাব লগা হৈছিল। কিছুদিনৰ পাছত মোমায়েকৰ ঘৰৰ পৰা আহি গম পালোঁ যে সি মলয়া খুৰীৰ লগত সদায় থাকে। তাক আৰু মলয়া খুৰীক বেয়া কাম কৰি থাকোঁতে উলংগ অৱস্থাত ৰাইজে হাতে লোটে ধৰিলে। তেনেকুৱা লম্পট এজনক কেনেকৈ ভাল পাম? সেইদিনাই তাক হৃদয়ৰ পৰা একেবাৰে উলিয়াই দিছিলোঁ। এনেদৰে তাক মাত্ৰ কেইদিনমান মনৰ মাজত ৰাখিবলগীয়া হৈছিল। তাক মই কেতিয়াও ভাল নাপাওঁ। সেইদিনাই তোমাক কৈছিলোঁ, যিদিনাখন আমাৰ প্ৰেম বিবাহত পৰিণত কৰিম বুলি ইজনে সিজনক প্ৰতিশ্ৰুতি দিয়াৰ আগে আগে যে কোনোবা পুৰুষে মোৰ বুকুত হাত দিবলৈ সুযোগ পাইছিল। এইজনে হৈছে সেইজন পুৰুষ যিজনে নেকি মোক প্ৰেমৰ প্ৰতিশ্ৰুতি দি মলয়া খুৰীৰ লগত বেয়া কাম কৰিছিল।
সেইদিনাই গম পাইছিলোঁ এনেকুৱা বেয়া কামৰ উদাহৰণ তাৰ বহুত আছে। কিন্তু নেদেখাজনে মোক সেই লম্পটৰ মুখৰ পৰা বচাই আনিলে, নহ'লে সেইজন লম্পটে আন 10 জনীৰ দৰে মোৰ জীৱনটো শেষ কৰি পেলালেহেঁতেন। তাৰ মিঠা মাতত আৰু অভিনয়ত ছোৱালী বোৱাৰী হাৰি যোৱা নাই। সি এজন চৰিত্ৰহীন পুৰুষ, লম্পট, চোৰ, ডকাইত আৰু 1 নম্বৰ মিছলীয়া। সেইদিনাৰ পৰা পুৰুষ জাতিটোক বিশ্বাস কৰিবলৈ কঠিন হৈছিল। কিন্তু তুমি আকৌ মোৰ জীৱনলৈ আহিলা। যদি তুমি মোৰ সঁচাকৈয়ে প্ৰেমিক হয় মোক আজিয়ে লৈ যোৱা, আৰু যদি নহয় যাব পাৰা। আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্ক শেষ। তাই কান্দিছিল, কেৱল কান্দিছিল। মালিনীৰ কাহিনীটো মোৰ অন্তৰ চুই গৈছিল। তাইৰ অবুজ মনক বুজাব নোৱাৰি সেইদিনাই পলুৱাই আনিলোঁ। মই যে সঁচাকৈয়ে তাইৰ প্ৰেমিক সমাজৰ আগত প্ৰমাণ কৰি দেখুৱাই দিলোঁ। মা দেউতাও মালিনীক বোৱাৰী হিচাপে পাই নথৈ আনন্দিত হৈছিল। আজিও মালিনী আৰু মোৰ ইজনে সিজনৰ বুজাবুজিত বহুত সুখত আছোঁ। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ঘণ্টিটোত ক্লিক কৰি অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।